আজি যোৱা 16 তাৰিখত যিবিলাক ঘটনা হৈছে আমাৰ ৰণিখাটা ফৰেন্স ৰেঞ্জৰ অফিচত অলপ মানে অপ্ৰীতিকৰ যি ঘটনা হৈছে আৰু মেইন কেন্দ্ৰবিন্দুটো আছিল আমাৰ এই ৰায়পুৰ ওচৰত লাগি থকা ফৰেষ্ট এৰিয়াটো। আজি আমাৰ BPF দলৰে কেন্দ্ৰ সমিতি চেণ্ট্ৰেল কমিটিৰ আমাৰ সান্তালী কমিউনিটি চেলৰ BPFৰ সন্মানীয় সভাপতি আৰু সম্পূৰ্ণ আমাৰ কেন্দ্ৰ সমিতিৰ নেতৃবৰ্গ আজি ভিজিট কৰিছিলে আৰু তেখেতসকলক মই নিজে সহযোগ কৰিছোঁ, যিহেতু মোৰ এৰিয়া হিচাপে মই তেখেতসকলক সহযোগ কৰিছোঁ। আমি ঠাইত ঘূৰিছোঁ, দেখিছোঁ, বুজি পাইছোঁ, হয় অলপ ভুল বুজাবুজি হৈছে আৰু আমি যি হ'ল তাক আৰু আমি বেছি কৈ থাকিব বিচৰা নাই। আমি আজি এইটোৱেই আলোচনা কৰিলোঁ যে যাতে ৰাইজ আতংকিত হ'ব নালাগে আৰু ইয়াৰ মাজত বহুতে কিছুমান দুষ্ট চক্ৰই এটা বেয়া পৰিৱেশ সৃষ্টি কৰিবৰ বাবে তেখেতসকলে নোহোৱা আৰু মেকিং নিউজবোৰ বনাই পেলাই তেখেতসকলে আমাৰ ৰাইজৰ মাজত বিয়পাব পাৰে, যাতে সেই আননেচেচাৰী ভিডিঅ' বা তেখেতসকলে কোৱা কথাখিনি যাতে ৰাইজে ভুল নাযায় আমি আহ্বান জনাইছোঁ। আমি BPF দল হিচাপে আমাৰ চৰকাৰ BTCত আছে, মাননীয় শ্ৰীযুত হাগ্ৰাবাম মহিলাৰী ছাৰে সকলোকে সহযোগ কৰি আছে। আমি আগে পিছে আমাৰ ৰাইজক BTCবাসী ৰাইজক বিশেষকৈ সুখে দুখে মাননীয় চিফ ছাৰে সহযোগ কৰি আছে আৰু আমিও আজি গৈছোঁ আৰু প্ৰশাসনকো আমি আহ্বান জনাইছোঁ যাতে যিবিলাক ব্যক্তিসকলে জড়িত নহয় সাধাৰণ ৰাইজক যাতে তেখেতসকলেও সুবিধা বুজি যাতে তেখেতসকলক আইনী ব্যৱস্থাৰ মাজেদি নিৰ্দোষীসকলে যাতে হাৰাশাস্তি নাপায় সেইখিনি যাতে নজৰ দিবলৈ প্ৰশাসনকো আমি আহ্বান জনাইছোঁ। আৰু আগন্তুক দিনত আমিও বিচাৰোঁ যে ফৰেষ্ট বা বন অঞ্চল আমাক লাগে, প্ৰকৃতি বচাব লাগে আৰু আমি আহ্বান জনাম ৰাইজক যাতে আমাৰ বন অঞ্চলখিনি যাতে ধ্বংস নকৰে। আমাৰ BTC অথবা বড়োলেণ্ড অঞ্চলত থকা যিখিনি বন অঞ্চল আছে তাক আমি যাতে ভালকৈ বচাই ৰাখিব দায়িত্ব চবৰে আছে আৰু আমাৰ চৰকাৰৰ ফৰেষ্ট বিভাগৰ মাননীয় পানীৰাম ব্ৰহ্ম ডাঙৰীয়াও যথেষ্ট কষ্ট কৰি আছে। ফৰেষ্টক আমি কেনেকৈ বচাই ৰাখিব পাৰোঁ, আজি প্ৰকৃতিৰ যিটো নেকি পৰিৱৰ্তন, আজি বন অঞ্চল ধ্বংসৰ এইটো এটা ডাঙৰ কাৰণ হৈ আছে। সেয়েহে মই ৰাইজক আহ্বান জনাইছোঁ যাতে আমি নতুন জংঘলত বা নতুন ফৰেষ্ট এৰিয়াত যাতে এনক্ৰচ নকৰে, যিখিনি আমাৰ চৰকাৰে তাত সুবিধা দিছে সেইখিনিলৈকে মাটিখিনি যাতে তেখেতসকলে সীমাটো ক্ৰছ নকৰে আৰু ফৰেষ্টৰ আমাৰ যিমান এডমিনিষ্ট্ৰেশ্যনত থকা বিষয়ববীয়া সকলোকে আমি আহ্বান জনাম যাতে যিবিলাক তাত আমাৰ নেশ্যনেল পাৰ্ক এৰিয়া বুলি ঘোষণা কৰা হৈছে তাক স্পেচিফিকেলি চিনি থকা নিচিনাকৈ যাতে চবেই গম পায় যে ইয়াত বাউণ্ডাৰী এটা যদি আমি স্পেচিফিকেলি যদি দিব পাৰোঁ, মই ভাবোঁ নিশ্চিতভাৱে ৰাইজে তাত ক্ৰছ কৰি আৰু নতুন জংঘলত নোসোমাব। আশা কৰিছোঁ সেইখিনি কামো যাতে প্ৰশাসনে অতি সোনকালে কৰে, ফৰেষ্ট বিভাগে সোনকালে কৰে। আৰু আমি আজি BTC অথবা বড়োলেণ্ড অঞ্চলত আজি আদিবাসীয়ে হওক, চাওতালেই হওক, আমাৰ গোৰ্খাই হওক বা বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি বড়োলেণ্ডৰ স্বাৰ্থত আমি একেলগে হৈ আগবাঢ়িব লাগিব। আমি একেলগে বিভিন্ন জাতি জনগোষ্ঠী আজি বছৰে যুগে এই বড়োলেণ্ড অঞ্চলত আমি থাকি আহিছোঁ, আমি মিলাপ্ৰীতিকৈ থাকি আহিছোঁ আৰু এই সম্বন্ধ যাতে আমাৰ অটুট থাকে আৰু এই সম্বন্ধৰ মাজত কোনোবা দুষ্ট চক্ৰই যাতে আমাৰ মাজত বেয়া বস্তুবিলাক, বেয়া বাতৰিবিলাক যাতে নিদিয়ে, তাৰ কাৰণে আমি সাধাৰণ ৰাইজ সচেতন হোৱা ভাল আৰু ইয়াত কোনো যাতে আকৌ পুনৰাবৃত্তি এই আগৰ যিবিলাক ঘটনাবোৰ হৈ গৈছে যাতে তেনেকুৱা ধৰণৰ আৰু নহয় আৰু আমি নহ'ব বুলি আমি বিশ্বাসী, যিহেতু আমাৰ মজবুত চৰকাৰ BTCত আছে আৰু আমি আশা কৰিছোঁ যে ৰাইজেও যাতে ধৈৰ্য ধৰে। ইয়াকে কৈ মোৰ বক্তব্যখিনি সমাপ্ত কৰিছোঁ।